মর্নিং গাইস, ওয়েলকাম টু মাই ইউটিউব চেনেল গাৰিব টিম। তো আৰু এটা নতুন সুন্দৰ ভ্লগলৈ আপোনালোক স্বাগতম জনাইছোঁ গাইছ। তো বহুত দিন মূৰত তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ'টো বহুত মানে প্ৰব্লেমটো জানে, মোৰ প্ৰব্লেমৰ কথা আৰু কৈ থাকোঁ, কিমান প্ৰব্লেম কি ক'ম আৰু এইবিলাক কথা। তো বহুত দিনৰ মূৰত মানে গাইছ আজিতো ৰুমত আছোঁ, ৰুমৰ পৰা এতিয়া আৰু অলপ আধা ঘণ্টা এক ঘণ্টা ঘৰত যাম। তো ঘৰত যাম কালি ছানডে'। তো কালি ছানডে' তো ভিডিঅ'টো কোনদিনা দিয়া বাৰু নাজানো, বাট ছানডে' আজি শনিবাৰ কালি ছানডে'। তো মানে এতিয়া যাওঁ, ঘৰত যাম, মোৰ পাৰ্টনাৰ আহিছে ঘৰত যাম, গাড়ীত যাম বঢ়িয়া কৰি। তো এতিয়া আজি ৰুমতে আছোঁ, এতিয়া বঢ়িয়া কাপোৰ চাপোৰ পেক কৰিছোঁ। তো কাপোৰ চাপোৰ বঢ়িয়া কৰি পেক কৰি দিছোঁ। ৰুম চুম বোলাতো জানেই আৰু আমাৰ ৰুম চুম লেতেৰা হৈ থাকে, কাপোৰ কম্বল গাৰু ইয়াতে এনেকৈ থাকে। তো আহি কিনে এতিয়া মই কাপোৰ চাপোৰ পেক কৰিলোঁ, পাৰ্টনাৰ আহি আছে। তো পাৰ্টনাৰ অহাৰ পিছত বঢ়িয়াকৈ যাম আৰু হেৰি কৰি। তো সেয়ে আৰু তো বহুত দিনৰ মূৰত ঘৰত যাওঁ। আজি প্ৰায় লাষ্ট গৈছিলোঁ আপোনাৰ হেৰি বিহুত। তো বিহুত গৈছিলোঁ, মোটামুটি প্ৰায় একমাহ পিছত ঘৰত যাম। বহুত দিন মূৰত ভিডিঅ' দিয়া নাই, যে ভিডিঅ' প্ৰায় 15 একমাহে হ'ল। এই লাষ্ট যেতিয়া মানে ভিডিঅ' দিছিলোঁ না, লাষ্ট ভ্লগ দিয়া নাই, মাজে মাজে শ্বৰ্ট দিছিলোঁ, কিন্তু ভিডিঅ' দিয়া নাই। তো আপোনাৰ মৰম চৰম বা কি কৰিছে নাজানো, বাট ভিউজো ইমান অহা নাই ভিডিঅ'টো। আগতে যিমান ভিউজ আছিল, আগতে ডেইলি ভিউজ আছিল 400-300 ইমান ভিউজ আছিল, মানে মিনিমাম আছিল আপোনাৰ ছাবস্ক্ৰাইব হৈছে। এতিয়া ভিউজো কমি গৈছে। ছাপোৰ্ট কৰিব, ভিডিঅ' নতুন ভিডিঅ' চেষ্টা কৰিম। তো যাওঁ এতিয়া ঘৰত, হোম ৰিটাৰ্ণ বুলিয়ে কৈছোঁ এবাৰ ভিডিঅ'টোত। মানে 3টা ভিডিঅ' মানে এই হোম ৰিটাৰ্ণ আনি দি দিছোঁ গাইজ। তো বেয়া নাপাব, ভিডিঅ' চিডিঅ' দিয়া পৰা নাই। তো চাওঁ এতিয়া, ছাপোৰ্ট কৰিব। আৰু লগত ধামাকা ভিডিঅ' আহি আছে 25 তাৰিখৰ পৰাই একদম 1 তাৰিখ মাৰ্চৰ 1, 2, 3 তাৰিখলৈ একদম ধামাকা ভিডিঅ' পাব, কণ্টিনিউ ভ্লগ দিম গাইজ। কাৰণ আহিছে মোৰ দাদাৰ বিয়া, মানে মোৰ দাদাৰ বিয়া হয়, ভিডিঅ'টো বনাব লাগিব, অভিয়াছলি ভিডিঅ' বনাম, বিয়াখনটো ভালকৈ দেখাম, যেতিয়া বিয়াত যি হয় কি নহয়, বিয়াত বঢ়িয়াকৈ দেখাম। তো এইটো ভিডিঅ' আপোনালোকে চাব, অলপ মৰম দিব, ছাপোৰ্ট কৰিব। বাকী অল বিয়া মই দেখাম দাদাৰ গাইছ। এই ঘৰত যাম বুলি যে কৈছিলোঁ, এই প্ৰায় 1 ঘণ্টা আগতে কৈছিলোঁ। মানে চৰিতে মই ভিডিঅ'টো এটা চাইছোঁ, অলপ বেতালদাক নকল কৰা বেছি বুলি নাভাবি বেতালদা মানে মই টাইমটো দেখা পাই আছোঁ। মানে 1 ঘণ্টামান হৈলাই তেতিয়া যে মই ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ, এতিয়া আহিয়ে পোৱা নাই। ঘুমাই আছোঁ, এই কম্বলত ঘুমাই আছোঁ। এতিয়া কৈছোঁ ইয়াত 1/2 ঘণ্টা ৰাখক, নাযাওঁ নেকি, খং বুলি খৰচ নাযাওঁ নেকি, কিন্তু ভিডিঅ' কিন্তু ইয়াতে শক্ত হোৱাৰ বেয়া আছে নাপি। আৰু এই বহুত দিনৰ মই ভিডিঅ' এটা আৰম্ভ কৰিছিলোঁ, আহিয়ে পোৱা নাই, খং উঠি যায়। এতিয়া কি কৰিবি আৰু উপায় নাই। এতিয়া কাপোৰ চাপোৰ পেকিং চেকিং কৰি থৈ দিছোঁ। কাপোৰৰ বাচনা গাই, যি বাচনা ওলাইছি একদম। এই ঘৰত ধুই দিছিলোঁ, ধোৱাই নাই, সেনেকৈ পিন্ধি আছোঁ। এই মাজতে একবাৰ 2 কাপোৰ এনেকৈ ধুইছিলোঁ আৰু নাই, সেনেকৈ ডিউটি কৰিছোঁ। সময় নাপাওঁ গাইছ, ৰাতিপুৱা যাওঁ ডিউটি কৰোঁ, আৰু ৰাতি আহোঁ ঘুমাওঁ, আৰু ৰাতিপুৱা যাওঁ 6টা বজাত, কেতিয়াবা 9টা বজাত। সেয়ে কাম আমাৰ লাইফটোত মানে কিবা মানে আছে, যি নিজৰ কাৰণে কিবা সময় দিব লাগে, যিবা নিজৰ ঘৰখনক অলপ সময় দিব লাগে নহয় গাইছ। তো কমেণ্ট কৰিবচোন, কোনে সৰু চলি আছে মোৰ বয়সৰ, মানে অলপমান পাৰ্চনেল কথা এটা শ্বেয়াৰ কৰিলোঁ, যে কোনে আছে মোৰ বয়সৰ চলি, যাত 20 বছৰ 18 বছৰ 20 বছৰ চলি ইনকে ঘৰৰ বাহিৰত যে কাম কৰি কিনে নিজৰ ঘৰখন চলি আছে, আৰু নিজৰ সপোনবিলাক মানে চব মাৰি ফেলছে। নিজৰ সপোন যি সপোন আছিল, আপুনি কি কৰিব খুজিছিল, আপোনাৰ লাইফত কি ড্ৰিম আছিল, সেই ড্ৰিমবিলাক মানে নিজৰ মনতে পুহি ৰাখি কিনে মানে কি কৰি আছে, যে কেনেকুৱা কাম কৰিছে, এটা কমেণ্ট কৰি দিবচোন যদি কোনোবা আছে মোৰ ভিডিঅ' চাওক। মোৰ বেছি মানুহ নাই। তো গাইছ আমি দিলোঁ ওলাই। তো এতিয়া আমি পালোঁ ঘৰ চুক, আমি এতিয়া ঘৰ মানে হোম ৰিটাৰ্ণ হৈ আছোঁ। তো এতিয়া বলক গাইছ চাই থাকোঁ লাহে লাহে। তো অলপ ষ্টাৰ্ট গাইছ, মানে এতিয়া পাৰ্টনাৰ দাবি দিয়ক একদম পূৰা দাবি দিয়ক একদম পূৰা। তো গাইছ আমি তো ইয়াতে মানে আমি গাড়ীত খেলা গ'লে হয়, যদি আমি গাড়ীত গ'লোঁ হয়। তো আজি বাইক আছে,
কি আছে এইটো আছে আমাৰ বাইকৰ প্ৰয়োজন নাই বিন্দাছ গৈ গাড়ী খাব কাৰণে আমি চালো পাৰি বলক গাইছ এটা সাবস্ক্রাইবার গাইছ আমার বহুত ভিডিও চাই ঠিক ঠিক এইটো কি আপোনাৰ কাটা দুটো খাল লাগি এইটো কি দে নিজৰা নেকি এইটো ঠিক ঠিক নদী মানে নিজৰা আৰু ঠিক ঠিক দেখছি না এইটো কি বাপৰে বাপ এই এখন ফ্লাইঅভাৰ মানে কি বুলি কয় তলেদি মানে এখন কি বুলি কয় আপোনাৰ পাটনাৰত ডিষ্টাৰ্ব দিব নালাগে গাড়ী চলাই আছে তো গাইছ অলপ জাম হৈছে এখনিটোত আজি অলপ মেট্ৰিক পৰীক্ষা আছিল না তো অলপ তাৰে কাৰণে অলপ জাম আছে আজি তো উপায় নাই বাপৰে বাপ অলপ নহয় গাইছ বহুত বেছি জাম আছে বাপৰে বাপ চাওয়াই তো জামে যাম গাইছ বহুত যাম চল নালাগে বলক এতিয়া নিলাম আজি আৰু নেক্সট যেতিয়া যাম তেতিয়া লৈ যাম মানে এতিয়া মানে পইচা কেলা মানে অলপ চেভত চলিব লাগিব বিয়া আহি আছে বিয়াত চামাকা দিব লাগিব গাইছ ৰাস্তাতে ফল মূল বিক্ৰী কৰি থাকে গাইছ তো বলক আৰু জানি কম লাগি টাকা বলক গাইছ তো গাইছ আমি আহি পালোঁ আপোনাৰ কি বুলি কয় কি বুলি কয় আপোনাৰ কি বুলি কয় তো আমিনগাঁও পালোঁ তো মই ভালকৈ মানে মই গাইছ গুৱাহাটীকৈ মানে আকলাই থাকিব নাই তো জেগাত নাই মই ভালকৈ নাজানো তো নাজানো কাৰণে সুধিব লগা হৈছে গাইছ মই গাইছ এই গড়চুকটো ঘৰটো গড়চুকে চিনি পাওঁ বেলেগ চিনি নাপাওঁ গাড়ী দিয়া অহা যোৱা কৰোঁ সেই তো মানে আপোনালোকে বোলে চিকৰ খাই তো চিকৰ আপে মিলিছি ময়ো নাখাওঁ চিখৰ মানে খাবলৈ হাক দিছে আগতে মোক সেইকাৰণে চিখৰ নাখাওঁ আৰু তো সেই আৰু পাৰ্টনাৰে খাব মই কেতিয়াবা মানে তামোল খাওঁ দিয়ক আৰু হা খাই লওক মই এতিয়া নাখাওঁ আপুনি খাই লওকচোন এই খাই লওকচোন মই নাখাওঁ দিয়ক আপুনি খাই লওকচোন এই নাই খাই লওক মই নাখাওঁ দিয়ক মই খাবলৈ মানা কৰিছে নহয় তই গাইছে সূৰ্যটো চাওকচোন কি ধুনীয়া লগা হৈছে চাওকচোন গাইছ কি এটা পৰিৱেশ মানে এটা সঁচাই দিয়ক আৰে তই গাইছ বলক যাই ধোৱা আগত দেখি হাজোৰ পৰাই আৰু বেছি দিন নাই আৰু ক'ৰবাত 20 কিলোমিটাৰ হয় নেকি আৰু 20 কিলোমিটাৰ মোৰ ঘৰলৈকে এখনৰ ঘৰলৈকে অলপমান দূৰ হ'ব মই এখনৰ ঘৰতে মোৰ দূৰত দেৰিকৈ পাই তো সেয়ে আৰু যাই আছোঁ আমি বলক গাইছ চাইডে ঘৰ আগলৈকে হাজো পালোঁ ডাইৰেক্ট আহি চাব আমাৰ দেখাই আহি আছে ডাইৰেক্ট তাতে লগ পাই আছোঁ গাইছ বলক বহুত দিনৰ মূৰত আপুনি কি ক'ব মিঠাই মানে ইয়াক বহুত দিনৰ মূৰত লগ পাইছোঁ তো এক কাপ পানী চাহ কি মিঠাই এটা খাই দিওঁ নাকি 6টা পইচাটো মই পে'মেণ্ট কৰিম ন ঠিক ঠিক নাই আজি মটৰ ঘৰৰ পৰাই তাকে চাহটো খাই লওঁ ৰ'ব যদি মানে স্কুটিখন পাওঁ আৰু তেতিয়াই তো দক তো গাইছ আমি লগ পাইছোঁ বহুত দিনৰ পৰা আমাৰ ডেকা ভাই তো ডেকা ভাই কেনে খবৰ আপোনাৰ খবৰ ক'ত কওক মোৰ খবৰ বহুত ভাল আৰু তহঁতে মোৰ লগত সদায় আছা সেইকাৰণে মোৰ ভাল মই কেতিয়াও আকলাই ফিল নকৰোঁ দেই মই যদিও আকলাই জমেটো মাৰোঁ মানে মই যদিও আকলাই জমেটো মাৰোঁ তথাপিও মই ভাবোঁ বোলে ই মোৰ পিছত আছে সেনেকৈ মই জমেটো মাৰি আগবাঢ়ি যাম মই জমেটো মাৰা নাই মোটামুটি একমাহমান পিছত লগ পাইছোঁ একমাহ পিছত আৰু সেই মানে লগ মানে কি মানুহ আপোনালোকে ভাবে এক মানুহ কি হৈ আমাৰ কাৰণে এক মাঘী নহয় আমি কাৰণে 24 ঘণ্টা আমি 20 ঘণ্টা একেলগে আৰু আপোনাৰ এটা কথা কওঁ আমাৰ কাষৰ কালি এটা চলি মাৰা গৈছে শুনি নিউজত গম পাইছে চবে শুনি এই আমাৰ চৌক বাজাৰত শুনি এই এটা চলি আহিছিলে আমাতকৈ সৰু 1 বছৰ সৰু হ'ব তাৰমানে কি হয় আমি হয়তো বয়া কাম কৰিছোঁ হেলমেট পিন্ধা লাগে দূৰে কৰিছোঁ আমি এটা লাহে লাহে যাই আছোঁ আমি সি হাৱেত মানে কি কৰিছে মানে ৰং চাইডেদি মাৰিছে তো মোৰ মতে কি জানেনে মানে নিজৰ চেফটি নিজৰ মানুহে কয় কপালৰ লেখন মৰিব লগা নেকি হাৰে নহয় সি যদি কালি ৰং চাইডে নাহিলে সি মৰিলে গতিকে
সেনান কথা না এইটো বলবে লগা আছে মৰি যাবে বাচি কিনে কি কৰি আছে ইও উল্টা হবে মই কথাটো কৈছোঁ মানুহৰ মৰম এই টাইপটো ক'ব নোৱাৰে সেইটো কিন্তু নিজে চেপ চলা নিজে পিক্সাৰ লাগিব সেই কথা তো গাইছ এতিয়া আমি মানে যাওঁ ঘৰক লাগি বহুত লগ কৰি আৰু চমা খনাই বুলি বহুত দিন লগ কৈছে তো মানে ভাল লাগি মানে মনটো মানে হৈ যায় সেই আৰু যাই কিনে ঘৰত মানে লগ পাই আছোঁ তই এতিয়া ঘৰত আহিলে ফাৰ্ষ্ট যাই কিনে লগ পাই আছোঁ গাইছ তো গাইছ এই বাবু কি খবৰ নাই ও বাবু নাই বা তো গাইছ আমি আহি পালোঁ চক বজাৰ তো পাওঁৱেই আৰু ঘৰে হৈ যাব লাগে ঘৰত আমাৰ ইয়াৰ পৰা আৰু অলপমান দূৰ তো ঘৰত যাওঁ যাই কিনে লগ পাই আছোঁ ঘৰত বঢ়িয়া কৰি ফ্ৰেছ লগ পাই আছোঁ তো গাইছ মই আহি পালোঁ ঘৰ তো ঘৰ আহি পালোঁ বহুত দিনৰ মূৰত তো ভাল লাগিল তো অলপমান এতিয়া মাংস আনিছোঁ তো ঘৰত এসাঁজ খাওঁ ভাল কৰি বহুত দিনৰ মূৰত মাংস এসাঁজ খাওঁ তো এতিয়া গাইছ মানে মই ঘৰ আহি পালোঁ মানে গাইছ মই ঘৰটো চেঞ্জ কৰি দিছে আমাৰ গাইছ তো আমাৰ আগতে এখন বস্তু গাঁঠা নাছিল চিৰি এটা তো এই চিৰিকেইটা আমাৰ দাদাই গাঁঠি দিছে তো মিস্ত্ৰী হয় দাদা আমাৰ তো এইটো হৈছে মোৰ ঘৰ এইফালে মানে আধা বান্ধা হৈ আছে গাইছ এইটো আধাহে কৰা হৈছে আৰু এইটো ইয়াত এনেকৈ দিয়াই আছে আৰু গাইছ তো ঘৰৰ সিমান এটা পৰিৱেশ ভাল নহয় তো সেইটো হৈছে আমাৰ মানে বৰদেউতাহঁতৰ ঘৰ সেইটো আমাৰ বৰদেউতাহঁতৰ ঘৰ তো বৰদেউতাহঁতৰ আমাৰ দাদাৰ বিয়া তো মাৰ্চৰ 1 তাৰিখ তো মই কৈছোঁ প্ৰথমতে তো বিয়াত চবেই আহি গ'লি হ'ল তো বিয়াৰ কাৰণে এখন চব চাফা চাফা কৰি আছে আৰু এখন যা জগাল ইফালে ঘৰত মানে কৰিছে আৰু বহুতো কাম তো সেয়ে আৰু তো এনকৈ আছে তো ইয়াতে মন্দিৰ আছে তো ইয়াতে হ'ব চব হেৰি এখন ইয়াতে ফালে আছে চব ইয়াতে খল নহয় খল তাতে ফাৰ্ষ্ট তাতে হ'ব ইয়াতে হ'ব মানুহ চানুহ বহা এখন ইয়াতত তো বিয়াৰ কাৰণে আমাৰো মানে চিৰিকেইটা আৰু গাঁঠি দিলাক আৰু মানে চিৰিকেইটা গাঁঠি দিব লাগিব না তো অলপ অহা যোৱাটো অলপ দিগদাৰ হয় তো সেই আৰু তো এইটো আমাৰ মাই কিবা কবি মাই কিবা কবি নেকি তই কোনো নহয় দেই ইয়ে ভিডিঅ' চলি আছে কি ভিডিঅ' কৰিছা তই ভিডিঅ' কৰিছে যা তো গৈছে তো আমাৰ মাই তো এতিয়া এই আৰু মাংস বনাইছোঁ তো বলক অলপ আৰু মাংস বনাই দেখাওঁ মাকে গাইছে তো ভিডিঅ'টো মানে এনেকৈ বেলেগটো যিহেতু কণ্টেণ্ট নাই টি কণ্টেণ্ট ঘৰত গাইছিলোঁ যিহেতু তো ঘৰত টাইম স্পেণ্ড কৰি গাইছোঁ তো বলক অলপ মাংস বনাওঁ গাইছ এই মাংস বই দিছোঁ তাতে বেছি নাই 1 কিলো মাংস 1.5 কিলো ব্ৰইলাৰ আছে তো আলু এইটো মই বনাইছোঁ আমাৰ মায়ে আৰু মানে ভালকৈ বনাব নাজানে তো মই বনাই দিছোঁ আৰু সেই আৰু দক তো মাংসখিনি বনাই লওক তো বনাই লৈ কিনে ডাইৰেক্ট আৰু মানে দেখাই আছোঁ মানে খত টাইমত দেখাই আছোঁ গাইছ আজি ভাত চাত খালোঁ খাই লৈ মানে ভাত খোৱাটো আৰু নেট খালোঁ আকলাই আৰু কি ভাত খোৱা দেখাম ঘৰত আৰু সেই আৰু তো ভৰিয়া আছে মাংস খান মই মানে অলপ জ্বালা আহিছে গাইছ জ্বালা কাৰণে অলপ মানে খাব পৰা নাই আৰু অলপমান মানে গম পাইছে আৰু কিয় খাব নোৱাৰোঁ তো তাৰে কাৰণে অলপমান জ্বালা আছে তো ভাতকেইটা খালোঁ ভাল লাগিল বহুত দিনত প্ৰায় 1 মাহ মূৰত একেলগে ফেমিলিৰ লগত ভাত খাইছোঁ তো সেইটোৱে এটা এনজয় কাম কৰাৰ মাজতে তাৰে মাজত আহোঁ ঘৰত আহি কিনে কাম মানে অলপ ঘৰৰ লগত টাইম কটাওঁ সেইটো এটা ভাল লাগে তো আজিলৈকে আৰু ভিডিঅ'টো বাই অলপ নৰ্মেল ভিডিঅ' গাল ঘৰক আহিলে অলপ দেখালোঁ সেয়ে বাছ তো ভিডিঅ'টো যদি চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইবটো কৰি দিব গাইছ তো আজিলৈকে বাই গাইছ জয় অসম জয় হিন্দ জয় ভাৰত তো গাইছ বাই গাইছ